নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'লৈ। আজি লৈ আহিছোঁ কিছুমান প্ৰশ্ন, তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কৃষ্ণা নদী। মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? ৰাকেশ শৰ্মা, কল্পনা চাওলা, সুনিতা উইলিয়ামছ এণ্ড বিক্ৰম ছাৰাভাই। ইয়াৰ শুদ্ধ উত্তৰটি হৈছে ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা হৈছে মহাকাশলৈ যোৱা ভাৰতীয় নাগৰিক প্ৰথমজন। আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহটো কোনটো? আমাৰ শুক্ৰ গ্ৰহ, বুধ, প্লুটো নে নেপচুন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বুধ গ্ৰহ। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? বাঘ, গড়, সিংহ নে নীলগাই? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বাঘ। বাঘ হৈছে ৰাষ্ট্ৰীয় জন্তু ভাৰতৰ। বিহাৰৰ ৰাজধানী কি? বিহাৰৰ ৰাজধানী হৈছে পাটনা। পাটনা হৈছে বিহাৰৰ ৰাজধানী। ৰামায়ণ কোনে লিখিছিল? ৰামায়ণ লিখিছিল বাল্মীকিয়ে। বাল্মীকিয়ে ৰামায়ণ লিখিছিল। ৰঞ্জী ট্ৰফী তলত দিয়া কোনটো ক্ৰীড়াৰ সৈতে জড়িত? ৰঞ্জী ট্ৰফী ক্ৰিকেটৰ সৈতে জড়িত। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপটো কোনটো? পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ হৈছে মাজুলী। ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? ভাৰতৰ নেপোলিয়ন নামেৰে কাক জনা যায়? সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায়। তলত দিয়া কোনটো নৃত্যৰ উৎপত্তিস্থল কেৰেলা? কথাকলি হৈছে উৎপত্তিস্থল কেৰেলা। ভাৰতত কোনে মোগল সাম্ৰাজ্য স্থাপন কৰিছিল? বাবৰে। পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰখন কোনখন? প্ৰশান্ত মহাসাগৰ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাসাগৰ। যদি ভিডিঅ'টো ভাল লাগিলে তেনে লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।